2016 চনৰ পৰা যেতিয়াৰ পৰা তেওঁ বিজেপি দলৰ মিনিষ্টাৰ হ'ল, বিজেপি দললৈ যেতিয়া তেওঁ গ'ল, আপোনালোকে জানে যে এইজন হিমন্ত বিশ্ব শৰ্মা আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি সাম্প্ৰদায়িক ব্যক্তিলৈ পৰিগণিত হ'ল। আমি আগতে শুনিছিলো যে বিজেপি দলত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এজন বৰ কট্টৰ হিন্দুত্ববাদী লোক আছিলে, মুছলমানক গালি পাৰি থাকে। আৰু এজন MP আছিলে এজন সাধু টাইপৰ সাক্ষী মহাৰাজ, তেওঁ আগতে মুছলমানৰ কথা খুব বেয়াকে কয়। আমি ভাবিছিলো এই দুজনেই চাগে খুব কট্টৰ হিন্দুত্ববাদী, কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিলৈ গ'ল, কুকলুঙাৰ শব্দ জানে? কুকলুঙা মানে কি জানে? কুকলুঙা উজনি অসমত কয় কুকলুঙা। হাবিত থাকে জেঠীৰ নিচিনা এটা বস্তু, গিৰগিট হিন্দীত কয়, চিনি পাইছে? এই ৰং বিলাক সলাই থাকে, সময় সলনি হলে দেহৰ যিটো ৰং সেইটো সলনি, এইবিলাক বেঙুনীয়া হল, এইবিলাক হালধীয়া হল, এই সেউজীয়া হল, এনেকে সলনি থাকে। গিৰগিটৰ অসমীয়া কুকলুঙাৰ এই পৃথিৱীত ভাৰতবৰ্ষত যদি কিবা জ্বলন্ত উদাহৰণ আছে, সেই উদাহৰণ হল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লোকসভাৰ নিৰ্বাচনৰ পিছত তেওঁ আজিকালি আপোনালোকৰ মাজলৈ নাহে। তেওঁ এই UDFৰ যিটো জেগা আছিলে, সেই জেগাটো লাহে লাহে খালী হৈ গৈছে, তাত নাই। বদৰুদ্দিন আজমলে বহুত মনতে দুখ পাই পেলাই তেওঁ আজিকালি বহি থাকে ঘৰত, হয় ডুবাইত থাকে নহয় বম্বেত থাকে, আজিকালি হুজাইলৈ নাহে। কিন্তু বদৰুদ্দিন আজমলৰ খালী জেগাটো হিমন্ত বিশ্ব শৰ্মাই এইটো কাৰোবাৰ হতুৱাই মুছলমানৰ ভোট বিভাজন কৰিবই লাগিব। গতিকে বদৰুদ্দিন আজমলৰ খালী হোৱা জেগাটো পুৰাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এজন নতুন বদৰুদ্দিন আজমলৰ সন্ধান কৰিছে। আপোনালোকে 2 মিনিটে পাব এই নতুন বদৰুদ্দিন আজমল, যি আপোনালোকৰ মাজলৈ আহিব, মিটিং কৰিব, কোনোবা আঞ্চলিক দলৰ হৈ পেলাই তেওঁ হিমন্ত বিশ্ব শৰ্মাক কিন্তু বহুত গালি পাৰিব। তেনেকে বদৰুদ্দিন আজমলে আগতে বাহিৰত দেখুৱাই গালি পাৰিছিলে। তেনেকুৱা গালি পৰা মানুহ বাহিৰত দেখুৱাই, অসমীয়াত এষাৰ কথা আছে, আপোনালোকে নিশ্চয় শুনিছে, বাহিৰত দেখুৱাই কেতেৰাই মাতিবা, ভিতৰি নেৰিবা বেঠা। তাৰমানে বাহিৰত দেখুৱাই তুমি গালি পাৰিবা, বাহিৰত দেখুৱাই মানুহৰ কাৰণে, কিন্তু ভিতৰে তোমাৰ অন্তৰৰ যিটো টান, অন্তৰৰ যিটো বেঠা, সেইটো তোমাৰ থাকিব। সেই একে ধৰণে বদৰুদ্দিন আজমলৰ খালী হোৱা জেগা পূৰণ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এজন নতুন বদৰুদ্দিন আজমলৰ সন্ধান কৰিছে। হয়তো তেওঁ পাই যাব। মুছলমানক খেতি খতম কৰিম, মুছলমানৰ ভোট নালাগে, এইবিলাক কথা কোৱা মনে আছে না আপোনালোকৰ? মই সাজিটো কোৱা নাই, মই সাজি কৈছো নেকি? এইজন মানুহে মুছলমানক পাঞ্চিং বেগৰ দৰে, বক্সাৰ বিলাকে যেনেকে ঘুচিয়াই থাকে যে এটা বেগত, সেই তেনেকে ঘুচিয়াই থাকে। প্ৰতিবাৰতে মুছলমানৰ বিৰুদ্ধে বৈষম্য, মুছলমানৰ বিষয়ে বিশুদ্ধাৰ আৰু মুছলমানৰ গালি পৰাটোৱে হল হিমন্ত বিশ্ব শৰ্মাৰ পলিটিক্স। কিন্তু সেই পলিটিক্সটো কি? তেওঁ ভাবিছে যে মুছলমানৰ বিৰুদ্ধে ডাঙৰ দুনিয়াখনত থকা বেছিভাগ মানুহৰ মনত মুছলমানৰ ওপৰত ঘৃণাৰ ভাৱ জগাব লাগে। হিংসা, বিদ্বেষ আৰু ঘৃণাৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই লাগাতাৰ 2016 চনৰ পৰা চেষ্টা কৰি আহিছে। নিউজ লাইভ তেওঁৰ নিজৰ খবৰ কাগজ। হিমন্ত বিশ্ব শৰ্মাটো এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তি আৰু ধনী পৰিয়াল হিচাপে পৰিগণিত হৈছে, এইটো সকলোৱে জানে। তেওঁৰ হাতত বহুত TV চেনেল আছে, নামে বেনামে, অসমৰ কথা কৈছো। নিউজ লাইভটো আছে, আৰু 2টামান আছে, নামে বেনামে এইবিলাক চলাই থাকে। খবৰ কাগজ বিলাক আছে, তাত তেওঁলোকে কেৱল বিজেপি দলৰ প্ৰশংসা, বিজেপি দলৰ চৰকাৰৰ প্ৰশংসা, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা। TV খুলিলেই দেখিব হিমন্ত বিশ্ব শৰ্মা এনেধৰণে প্ৰচাৰ কৰে যেন হিমন্ত বিশ্ব শৰ্মা আকাশৰ পৰা নামি অহা যেন এক মান্না, এক দেৱদূত। হিমন্ত বিশ্ব শৰ্মাৰ কথা দেখুৱাব ভালকে, আৰু অপজিশ্যনৰ মোৰ নিচিনা কংগ্ৰেছৰ মানুহৰ, আমাৰ ভূপেন বৰা, গৌৰৱ গগৈ, মোৰ এইবিলাকৰ বিষয়ে অহৰহ অপবাদ
দুৰ্নাম অপপ্ৰচাৰ এইবিলাকে কৰিব যাতে আমাৰ যিটো ভাৱমূৰ্তি মানুহৰ মাজত সেইটো যাতে বেয়া হয়, দুৰ্নাম হয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি যেন একেবাৰে আটাইতকৈ শ্ৰেষ্ঠ হয়। কংগ্ৰেছৰ আদৰ্শ অনুযায়ী সকলো ধৰ্মৰ মানুহৰ প্ৰতি তেওঁ সন্মান কৰিছিলে। যেতিয়া তেওঁ বিজেপিলৈ গ'ল তেওঁৰ দেহৰ বৰণ একদম কট্টৰ হিন্দুত্ববাদী হৈ গ'ল আৰু এনেকুৱা হ'ল যে আজি তেওঁ গোটেই ভাৰতবৰ্ষত যোগী আদিত্যনাথ, সাক্ষী মহাৰাজ এইবিলাক চাই পেলাই গোটেই ভাৰততে তেওঁৰ এটা পৰিচয় তেওঁ গঢ়ি তুলিছে। পৰিচয়টো হ'ল কি যে কট্টৰ মুছলমান বিদ্বেষী কেৱল হিন্দু মুছলমানৰ কথা কৈ বিষ বাষ্প ছটিওৱা এজন অত্যন্ত নিকৃষ্ট সংকীৰ্ণ গণ্ডীৰ সাম্প্ৰদায়িক পলিটিচিয়ান এইজন হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ